ভাল পোৱাৰ এটি সপোন। কথা ভাৰ্গৱজ্যোতি দাস। এটি ভাল পোৱাৰ সপোন দেখিছিলোঁ। সৌ সিদিনা নিজানত বহি এজাক মলয়া বতাহ আৰু মই, মাজে মাজে চৰাইৰ মাত। তোমাক ভাল লাগিছিল। যিদিনা তোমাক দেখিছিলোঁ, এটি মিঠা হাঁহিৰে সৈতে আহিছিলা। কলেজৰ সেই বাৰান্দাত বহিছিলা। কেতিয়াবা তোমালৈ চাইছিলোঁ আৰু মনতে ভাবিছিলোঁ, তুমিয়ে হয় জানো সেই মনলৈ অহা প্ৰেয়সীগৰাকী। কিবা এটা ভাল লাগিছিল। তোমাক লগ পাবলৈ মন আছিল, কিন্তু লগ নাপালোঁ। তুমি গুচিয়েই গ'লা।